কমেন্ট শেয়ার আৰু ভিৰ লাগি আছে মানুহৰ হেল্ল' এভৰিৱান গুড ইভিনিং ৱেলকাম টু মাই নিউ ব্লগ তো কেনেকৈ আছে সকলো সৰু ভাল আছে মইতো ভাল আছোঁ তো আজি নহয় কালি মানে আমাৰ ধুবুৰীত মেলা আছে আপোনালোকে সকলোৱে জানে যে আমাৰ ধুবুৰীত এটা মেলা হয় অষ্টমী মেলা বুলি কওঁ তো মেলাটো একচুৱেলি আজি নহয় কালি তো যিকেইটা তো আপোনালোকক দেখুৱাম মই তাতে যাই কি কৰোঁ আমাৰো ৰিলেটিভ আহিব চাগে এক দুটামান তো বলক ভিডিঅ'টো চাই থাকক আৰু স্কিপ নকৰালৈকে চাই থাকক দে বিৰাট ভাল লাগিব তো বলক দোকান বন্ধ কৰি লৈছোঁ এতিয়া যাই আছোঁ মই ভাইটিক মাতি দিছোঁ আগতে ভাইটি ওচৰতে কালীবাৰীত তাতে আছে তো ভাইটিক লৈ কেনে মই আৰু ভাইটি তাতে চাব যাম ওচৰতে মানুহ আৰু ৰাস্তাটো আজি বিৰাট মানুহ হ'ব তো আমাৰ ভাইটি আহি কেনে ৰেডি তো বলক ভিতৰলৈ এণ্ট্ৰি আৰু বাহিৰৰ পৰা অহা মানুহকেইটা কমিটিৰ পৰা থকা আৰু খোৱাৰ ব্যৱস্থা কৰি দিছে ইয়াতে আমি তাৰ পৰা ওলাই আহিছে আৰু বেলেগ এটা চাব যাওঁ আৰু ভিৰ লাগি আছে মানুহৰ বলক আৰু এটা আছে তাতে চাব যাওঁ अच्छा वाला होगा ना दोनों अगरबत्ती कितने का है ये 60 रुपीस एक पीस एक पैकेट আৰু কালি যিহেতু আমি খাম কিবা তো সেই খানাৰ কাৰণে মই ইয়াতে চিৰা ল'লোঁ গুড় ল'লোঁ আৰু দৈটোতো আগতে লৈছোঁ এইবিলাক মানে আমাৰ কালিৰ জলপান যিহেতু কালি এটা সৰুকৈ পূজা পাতিম সেইকাৰণে মই ভগৱানৰ কাৰণে লাডু আৰু পাপাই যোৱাৰ কাৰণে ইমান জিদ লগাইছিল মানে আমাৰ ঘৰত যোৱাৰ কাৰণে ইমান জিদ লগাইছিল নিজে আহি কেনে বাইকত উঠি গ'ল আমিতো লৈ যাব বিচৰা নাছিলোঁ তাই নিজে আহি গৈছে বাইকত এবাৰ তাৰ হাঁহিটো এবাৰ চাওক আপোনালোকে কমেন্ট শেয়ার তো পাব্লিক ভিডিওটো ইয়ালৈকে আছিল যদি ভাল লাগি থাকে লাইক কমেন্ট আৰু শেয়াৰ কৰিব বাবুইটো কৈ দিলে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগ পাইছিলে যেতিয়ালৈকে বাই